Hey guys, good morning. সকলোকে মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইয়াৰ মা ধুনু ৰাতিপুৱা শুই আছে এতিয়া। দেউতাক আৰু তাই যিমান ঠাণ্ডা পৰিলে তাক গাত কাপোৰখন নলয় গুচাই দিয়ে আৰু মই গা পা ধুলোঁ। গা পা ধুই কৰি গোটেই ঘৰ চাফা কৰি এয়া পানী বহাই দিছোঁ। যিহেতু ৰাতিপুৱা খোৱাৰ পৰা উঠি খোৱাৰ অভ্যাস আছে, গৰম পানী অকণমান কুহুমীয়া সেয়ে বহাই দিলোঁ। আৰু আজি যিহেতু বতৰটো অলপমান ভাল, মানে কি ৰ'দ ওলাইছে, নহ'লে বৰষুণ দি থাকিলে গোটেই ৰুমটো সেমেকি যায় আৰু সেইকাৰণে খিৰিকীখন খুলি দিওঁ। আৰু ওচৰতে স্কুলখন আছে, যিহেতু মই আপোনালোকক আগতেও কৈছোঁ, মানে স্কুলৰ পিছফাল পৰে, গতিকে 9টামান বজাৰ পিছত আৰু হুলস্থুল হৈ যায়। আৰু এইখন খিৰিকী দিয়ে আমাৰ গুণুৱে আকৌ এই ষ্টুডেণ্টখিনিক চাই, সৰু সৰু বাচ্ছা যিহেতু। আৰু তাইক উঠাৰ পিছত মই গা পা ধুৱাই দিলোঁ। মানে কি আৰু খোৱাৰ পৰা উঠাৰ পিছত যেতিয়া লেট্ৰিন কৰাৰ পিছত মই তাইক গাটো ধুৱাই দিওঁ। আৰু এই খোৱাৰ পৰা উঠাৰ পিছত আৰু তাইৰ কোনো ৰক্ষা নাই। এতিয়া আৰু হৈ গ'ল দিনটোলৈ তাই আৰু ব্যস্ত, বহুত ব্যস্ত। এয়া উঠিলে আৰু তাইক এয়া মোবাইল চাব লাগে, দেখিছেনে? মানে মই ভিডিঅ' যে কৰিছোঁ তাই গম পাইছে, তাই কেনেকুৱা লাগিছে মানে তাই চাবলৈ বিচাৰিছে। এয়া হৈ গ'ল আৰু তাই এতিয়া আহৰিয়ে নাই দিনটোলৈ। সেয়াই আৰু দিনটোত আজি কি কৰোঁ কি নকৰোঁ দেখুৱাম, আৰু চাই যাবচোন। আৰু এটা মোৰ ভাল লগা কথাও হৈ আছে, ভিডিঅ'টো শেষলৈকে চাই যাওক, গম পাব। এয়া দেউতাক কৈছে যে, তথাপি তাই কাণ সাৰ নাই, মানে কি আৰু তাই গম পাইছে ভিডিঅ' কৰিছোঁ বুলি, সেইকাৰণে দেউতাকলৈ চোৱা নাই। এয়া পুতলাটো দেখুৱাই তাই দেখুৱাব। এয়া এয়া আৰু এইটো পুতলা দেখুৱাব এবাৰ। মৰম কৰি দিছা, মৰম কৰি দিছা নেকি? উমা এটা খাই দিয়াচোন, ভাইটিক উমা এটা খাই দিয়াচোন। মৰম কৰি দিছা, মৰম কৰি দিছা নেকি? খাবা কোৱাচোন। গা ধুলানে তুমি গা ধুলানে? তুমি গা ধুলানে? কৃষ্ণ নমো দিয়া, কৃষ্ণ। গুণু চকু কোনটো, চকু কোনটো? এইটো গুড গাৰ্ল। উমাই আবা আবা কৰি দিয়াচোন, গুণু আবা আবা কৰি দিয়া। অঁ উমা এটা খাই দিয়া, উমা এটা খাই দিয়া। আকৌ কি কৰিছা? পোজ দিছা নেকি? অ' পাপা পাপা কৈছে দেখোন। এবাৰ আকৌ দেউতাকৰ লগত যুঁজিব হ'ল। এনেকৈ থাকে দুইটা। তাৰমানে দেউতাক যদি এনেকৈ থাকে, তাই মানে দেউতাকৰ লগতে এনেকৈ থাকে। এয়া কি হ'ব, মই কৈছোঁ যে দুইটা যদি প্ৰাণী একেলগে থাকে ঘৰখনত, মানে কিবাহে হয়গৈ আৰু হুলস্থুল দিনটোলৈ। আৰু এনেকৈ আচলতে থাকে আৰু অকলে অকলে, আৰু উপায় নাই। বহুত দুষ্ট হৈছে, বহুত খোজকাঢ়িব পৰা পাই আকৌ আহিছে দিছে। এইবাৰ আকৌ আহিলোঁ লুচি বনাবলৈ। মই আচলতে লুচি বনাবলৈ লাজৰ কথা নহয়, মই আচলতে লুচি বনাবলৈ নাজানো, সঁচাকৈ নাজানো। কোনোবাই যদি মানে আটাটো মাৰি দিয়ে বা লুচিখন বেলিব ঠিক জানো, কিন্তু গোল নহয়। আৰু এনেই পুৰিবতো জানোৱেই বাৰু, কিন্তু আৰু এয়া বনালোঁ ময়ে, মানে ময়ে মাৰিলোঁ আৰু ময়ে বনালোঁ। হাজবেণ্ডে জাষ্ট এনেই মাৰি দেখুৱাই দিছিলে আৰু মই মাৰিলোঁ। আৰু এয়া ফুলিলেও আৰু কোমলো হ'ল খাবলৈ, সেইকাৰণে মনটো ভাল লাগিল। ইমান দিনে নোৱাৰা কামটো মই পাৰিলোঁ আজি। আৰু পিছত এয়া মাছ আনিলে, মাছ কিহেদি বনাম বুলি ভাবিলোঁ যে ঔটেঙা আছিলে এটা, ঔটেঙা দি মই খুব ভাল পাওঁ আৰু বনালোঁ। সেইখিনি দেখুৱালোঁ আৰু এয়া গুণো আহিছে। আৰু এয়া এনেকুৱাই হৈ থাকে আৰু আমাৰ ঘৰখন। এয়া তাই দেখিছেনে কিমান এই দেউতাকৰ লগত খেলি আছে। দেউতাকে এতিয়া পুতলা এটা এনেকৈ দঙা দাঙি কৰি আছে, তাই দেখিলে হাঁহিত থাকিব পৰা নাই তাই।
এনেকৈ থাকিব লাগে টাইমৰ লগত মানে এটা মানুহ লাগি থাকিব লাগে আৰু যদি মই পাকঘৰত আছোঁ মোক পাকঘৰৰ পৰা টানি আনিব দেউতাক নাই যদি আৰু দেউতাক আছে যদি দেউতাকক টানি আনিব মোক নালাগে আৰু তেতিয়া এই পুতলাটোক লৈ পেলাই তাইক ব্যস্ত হৈ থাকে আচলতে ভালো বাৰু এই আৰু আহিতে গতিকে ভিডিঅ'টোত ইমান বৰ বেছি এটা ইমান একো নাই ক'তো নাইও যোৱা ঘৰৰে দিনটো কি কৰিলোঁ কি নকৰিলোঁ সেয়াই আৰু নেক্সট ভিডিঅ'টো এটা বহুত ভয়ংকৰ ভিডিঅ' আহি আছে সেই ভিডিঅ'টো মই দিম মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হৈছিল আৰু মোৰ আৰু দেউতাকৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হয় সেই ভিডিঅ'টোত মানে মই আপোনালোকক জনাম কি হৈছিল আচলতে সকলোবোৰ জনাম আৰু নেক্সট ভিডিঅ'টো আপোনালোকে চাব আৰু এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু এই আৰু ঘৰৰ মানে ধুনু মোৰ আৰু দেউতাকৰ মাজত কি চলি থাকে সেইবিলাকে আৰু কেনেকৈ তাই দিনটো কটায় সেইখিনি আৰু একচুৱেলি ল'ৰা ছোৱালীক মাক বাপেকে সময় দিব লাগে যদি সময় দিব নোৱাৰে ল'ৰা ছোৱালী ডিপ্ৰেশ্যন গুচি যায় ন আৰু ইফালে এয়া মই চব ৰেডি কৰি ল'লোঁ ঔটেঙাৰ লগত যিহেতু মাছ বনাম বুলি কৈছিলোঁ মাছখিনিও ভাজি ল'লোঁ আৰু এনেই আৰু দেখুৱাই দিলোঁ আপোনালোককো যিহেতু মাছ ভাজিছিলোঁ কেৰাহীটোত সেইকাৰণে কেৰাহীটো এনেকুৱা দেখিছে আকৌ এয়া আৰু নহৰুখিনি মই পেষ্ট কৰি ল'লোঁ আচলতে মই ঔটেঙাত মই পিঁয়াজটো নিদিওঁ যিকোনো টেঙাত মই পিঁয়াজটো নিদিওঁ আচলতে ইগন'ৰ কৰোঁ কিছুমান দিব খুজিলে দিব পাৰে বেয়া নালাগে আচলতে কিন্তু মই নিদিওঁ এয়া এনেকৈ দি ল'লোঁ আৰু দিলৈ যিহেতু ইয়াত মই জলকীয়া দিব নোৱাৰোঁ মাইনাকো অকণমান যিহেতু খুৱাওঁ সেইকাৰণে জলকীয়াটো মই পিছত দিওঁ ভাজি ল'লোঁ আৰু অলপমান পাঁচফোৰণ দি দিছিলোঁ ইয়াৰ লগতে আকৌ মই আলুখিনি দি দিলোঁ আলু আৰু ঔটেঙাখিনি দি দিম লগতে আচলতে ঔটেঙা আৰু আলুটো সিজাই ল'লে বেছি ভাল হয় মই নিসিজাকৈ দিলোঁ আপোনালোকে সিজাই ল'ব বইল কৰি ল'ব প্ৰথমতে মই ডাইৰেক্ট দি দিলোঁ ডাইৰেক্ট দি আগে পিছে বইল কৰি দিওঁ এবাৰ ভাবিলোঁ একেবাৰে ভাজি পেলাই পানী দি উতলাই দিম বুলি ভাবিলোঁ আৰু সেইকাৰণে এনেকৈ বনাই দিলোঁ আৰু এয়া বনাই আছোঁ এইখন ৰেচিপি মোৰ বহুত বেছি ভাল লাগে মানে কি আৰু ঔটেঙা আৰু মাছ বহুত ভাল লাগে ঔটেঙা মোৰ এনেও বহুত প্ৰিয় আৰু এয়া অলপমান ভাজি এনেকৈ হেৰি কৰিলোঁ তাতে সোৱাদ অনুসৰি নিমখ দিলোঁ ইয়াতো এয়া নিমখ আৰু হালধি দিলোঁ আৰু এনেকৈ লৰাই দিলোঁ আৰু এনেকৈ ভাজি মানে কি আৰু যেতিয়া ঔটেঙাটো এনেকৈ তেলত ভাজা হয় ন ভাজিলে আপোনালোকৰ বহুত ধুনীয়া তাত মানে চেণ্ট ওলায় বহুত ধুনীয়া আৰু এয়া আৰু অলপমান জিৰা গুড়ি দিলোঁ আৰু বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ ইয়াত হালধি আৰু নিমখ দিলোঁ আৰু লগতে জিৰা গুড়ি অলপমান দিলোঁ আকৌ ইয়াত লৰাই দিলোঁ এইখিনিয়ে আৰু সিফালে দেউতাকে আৰু জীয়েকে লাগি আছে সেইকাৰণে মই এইফালে বনাব পাৰিছোঁ আৰু এয়া আকৌ ঢাকনখন লগাই দিলোঁ এনেকৈ অলপমান ভাজি থাকিব লাগিব যিহেতু ঔটেঙাখিনি সিজাই লোৱা হোৱা নাছিলে সেইকাৰণে অলপমান ভাজিব লাগিব তেলখিনি হেৰি হোৱালৈকে তাৰপিছতে এয়া দেখিছে মই অকণ কুহুমীয়া গৰম পানী দি দিলোঁ মানে কি আৰু মই যিকোনো তৰকাৰীতে আপোনাৰ কুহুমীয়া পানীটো ব্যৱহাৰ কৰোঁ গৰম পানীটো মানে ঠাণ্ডা পানী দিলে কিবা অকণ খেৰখেৰীয়া টাইপ পাওঁ মানে টেষ্ট নাপাওঁ সেইকাৰণে মই গৰম পানী ব্যৱহাৰ কৰোঁ যিমান পাৰোঁ আৰু এয়া পানী দিলোঁ পানী দি মই উতলিবলৈ থৈ দিম আৰু এয়া দেখিছে আপোনালোকে উতলি আহিছে আৰু আকৌ এবাৰ লগাই দিলোঁ এনেকৈ আৰু তাৰপিছতে ভাবি ল'লোঁ এয়া বস্তু মানে মই মানে খাব পাহৰোঁ মিষ্টাৰে জোৰ কৰি দিলে আৰু খাওঁ আৰু থাকি যায় এইবিলাক খাবলৈ মানে মোৰ তেনেকৈ ফ্ৰিজত সেনেকৈ বহুত দিন হৈ যায় মানে লাষ্টত বেয়া হোৱাৰ নিচিনা হৈ যায় এনেকৈ উলিয়াই দিয়াৰ পিছতে খোৱা হয় আচলতে এনেই খোৱা নহয় আৰু এয়া দেখিছে উতলি অহাৰ পিছতে এয়া মাছ দি দিলোঁ আৰু আনফালে এয়া হাঁহিয়ে আছে এতিয়ালৈকে আৰু শেষত গৈ পেটৰ বিষ হ'ব ইমান হাঁহিছে আজি তাই
আৰু ইফালে বনালোঁ হ'ল আৰু নেদেখুৱালোঁ আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব লাগিব আৰু নেক্সট ভিডিঅ'টো মই কৈছোঁৱেই যে ভয়ংকৰ ভিডিঅ' এটা আহি আছে গতিকে সকলোৱে চাব আজিলৈ বাই বাই।